নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল কাকপথাৰ RCH ব্লগ আছাম। এইয়া বানপানী হৈ গ'ল আমাৰ ইয়াত, কিন্তু কচুখিনি নমৰিলে, সেয়াই বহুত বুলি ভাবিছোঁ। কিন্তু অন্যান্য শাক পাচলি, কেৰেলা আছিলে, দাংবাদি আছিলে, এইবিলাকে চব খতম। ৰঙালাও আছিলে, চব খতম হৈ গ'ল। কিন্তু কচুখিনি নমৰিলে। এয়া কচু লগাই থৈ দিছোঁ, দেখিছানে কিমান পোৱাকতে এচিটা বুলি ক'ব পাৰি। মানে জোখ মাখ নাই আৰু 12 বিঘামান হ'ব, বেছি নহয়। চব কিন্তু ক'ৰ পৰা ক'ৰলৈকে মুঠতে আছে। এয়া চব এনেই ভিডিঅ'ত দেখিবলৈ অলপ কম নিচিনা লাগিছে, কিন্তু এয়া কম নহয়। চব কি মজা হৈ আহিছে কচু। কিন্তু বানপানী হ'ল, এটাই লাভ হ'ল, কচুৰ মাজত সাৰহে হ'ল আৰু। সাৰ মানে আৰু পলস পেলাই দিলে। পলসুৱা মাটিটো বহুত সাৰুৱা মাটি হয়, সেইটো কাৰণে ভালেই লাগিছে। কিন্তু অন্যান্য শাক পাচলি এইবিলাক পূৰা মৰি গ'ল। চব আৰু যাতে ভৱিষ্যতত আৰু বানপানী নহাটোৱে কামনা কৰিছোঁ। এইফালে এইবিলাক চব, এইবিলাক তিতা কেৰেলা আছিল, তিতা কেৰেলা একেবাৰে জুই উঠি গ'ল, মানে একদম ক'ব নালাগে, পূৰা জুই, মইনা তুমি জুই বোলা নিচিনা। এইফালে দুজোপামান অলপ অলপ কালাৰটো আছে, এইকেইটাও বৰ আশা দেখা নাই, এইকেইটাও মৰিব পাৰে। এইফালে লাও এজোপা আছিলে, লাওজোপাও খতম। আৰু এইফালে হেন্দালি দিয়া আছিলে তিতা কেৰেলা, এইখিনিও খতম হৈ গ'ল, পূৰা জ্বলি গ'ল। একদম জুই আৰু জুই, ক'ব নালাগে। আৰু এইফালে এইজোপা মানে আৰু ইয়াত হেন্দালি দিয়া আছিলে, ৰঙালাও আছিলে, তিতা কেৰেলা আছিলে, কিন্তু খতম, জুই উঠিলে একেবাৰে। বানপানী আহি খতম বনালে। এইফালে দাংবাদি দিয়া আছিলে, দাংবাদি খতম, জুই দেখিছেনে কেনেকুৱা একদম পূৰা কালাৰ, মানে একদম চেলাই কাঠি মাৰি দিলেই জ্বলি যাব, তেনেকুৱা অৱস্থা হৈ গ'ল। কিন্তু এটা কথাই ভাল লাগিলে, আৰু আমাৰ ইয়াত খৰি পাবলৈ আজিকালি বহুত অসুবিধা হৈ গৈছে। কিন্তু বানপানী হোৱাৰ কাৰণে পানীত উতৰি আহিলে খৰি গোটাই ল'লোঁ, 1 বছৰ কাৰণে হৈ যাব, টেনশ্যন নাই। বানপানী হ'ল, আপোনালোকৰ ফালে কি কিনো লাভ হ'ল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আমাৰ ফালে আৰু এয়াই লাভ হ'ল আৰু বুলি ভাবিছোঁ দেই, এয়াই লাভ হ'ল। এইফালে চব কি ধুনীয়া ধুনীয়া মস্ত মস্ত মজা মজা খৰি দেখিছানে। এইফালে চক দম দম গোটাই গোটাই থৈ দিছোঁ, আৰু আনিবলৈ আছে এনেকুৱা, আৰু মানে 1 গাড়ীমান হৈ যাব, আৰু গোটাই থোৱা আছে, সেইখিনি আনিমগৈ লাহে লাহে। আমাৰ ইয়াত মানে খৰি এনেকুৱাকৈ গোটাই কিনি থৈ দিলে, লিহিলিৰ মাজত দেই, খৰি গোটাই থৈ দিলে কোনেও নিনিয়ে বেলেগৰ খৰি, বেলেগৰ বস্তু কোনেও হাত নলগায়। কাৰণ কেলৈ, আমাৰ ইয়াত সকলোৱে কষ্ট কৰি খায়, বহুত কষ্ট কৰি খায়। আমিও বহুত কষ্ট কৰি খাই আছোঁ। আমাক ইয়াত চৰকাৰে কোনো একো সা সুবিধাই নিদিয়ে। এইফালে এখন চলাৰ, আমাৰ এইফালে কাৰেণ্টো নাই, কাৰেণ্ট নিদিয়ে চৰকাৰে। নিজৰ কাৰেণ্ট নিজেই সৃষ্টি কৰিব লাগিব, গতিকে উপায় নাই। সৰু চলাৰ এডোখৰ লগতে পোহৰটো ৰাতি হ'লে আৰু চন্দ্ৰই যেনেকৈ পোহৰ বিলায়, আমিও তেনেকৈ চলাৰ পৰাই পোহৰ বিলাই আছোঁ। আৰু ইফালে এনেকৈ কৰি ভিতৰ পিনে বেটাৰী আছে, বেটাৰীত চাৰ্জ দি বেটাৰীৰ পৰা কাৰেণ্টটো সৃষ্টি কৰোঁ। কিন্তু এটা কথাই মনত বহুত ভাল লাগিলে, এই তুলসী দুজোপা নমৰিলে, সেয়াই বহুত। মোৰ মানে তুলসীটো বহুত প্ৰিয়, মই এনেই ভাল পাওঁ তুলসীটো। মই কোনো মানে তুলসীত কিবা ধূপ চাকি একো নজ্বলাওঁ, কিন্তু হ'লেও মই বহুত ভাল পাওঁ। মই তুলসী দুজোপাটো নমৰিলে হয় বুলি কামনা কৰি আছিলোঁ, গতিকে তুলসী দুজোপাটো নমৰিলে। ইফালে চব কি ধুনীয়া কালাৰ হৈ আছে, ইমান বানপানী হোৱাৰ হৈও চব।
এইফালে আৰু সৰু সৰু পুলি জগি আছে, চব এইকেইটা পুলি। আৰু এইজোপা আপোনালোকে চিনি পাইছেনে? এইজোপা আমি পাণ শাক বুলি কওঁ। আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এইজোপা বহুত ডাঙৰ দেৱাই বুলি ক'ব পাৰি। এইটো কাহৰ কাৰণেও ভাল। সৰু ল'ৰা যদি কাহ ধৰি থাকে, ইয়াৰ লগত ইয়াৰ 2-3টা লগত 2-3টা জালুক দি খুৱাই দিলে, পিচি কিনি খুৱাই দিলে কাহটো বহুত আৰাম পায় মানে। এইফালে এই অজোপা কি হয়, চেম পাণৰ নিচিনাই চেণ্টটো আছে একদম মানে, কিন্তু এইটো মাংসৰ লগতো খাবলৈ খুব মজা লাগে, খাব পাৰি মাংসৰ লগত মানে ধুনীয়াকৈ একদম ছাগলীৰ মাংস হওক, গাহৰি হওক, মানে হাঁহ কুকুৰা যিকোনো মাংসৰ লগত দি দিব পাৰি। আপুনি মছলা বেলেগ একো নিদিলেও হয়, বহুত ভাল লাগে খাবৰ কাৰণে। ইয়াৰ চেণ্টটো বহুত মজা হয়। চব তো পাণ মছলা বুলিও কয় বহুতে, আমি পাণ শাক বুলিও কওঁ। আৰু ভিডিঅ'টো আজি বৰ বেছি দীঘলীয়া নকৰোঁ মানে, ইমানতে সামৰণি মাৰিছোঁ। দৰজা মুখতে আৰু কিছুমান কথা কওঁতে অলপ ভুলো হৈ গৈছে, গতিকে ক্ষমা কৰিব। মোৰ তেনেকুৱা কথা কোৱা সিমান ষ্টাইল নাই, আৰু মানে কি কৰিবি আৰু তেনেকুৱাকৈ ভিডিঅ' বনাই পোৱা নাই। বনাবলৈ লাজো লাগে, কি কৰিব পাৰে। থেংক ইউ, গুড বাই, টাটা।